বিশেষ ঠাইলৈ যাই আছোঁ আৰু কোন ঠাইলৈ যাই আছোঁ কেমেৰাত দেখিলে গম পাব। য'ত নেকি আমাৰ খেতিয়কক বানপানীয়ে জুৰুলা কৰিছে, সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। পানী খচকি যাই আছোঁ মই। কোনটো নদীৰ পানীয়ে জুৰুলা কৰিছে আপোনালোকক দেখাম। সেই ঠাইলৈ গৈ আছোঁ। আপোনালোকেতো দেখি আছে কেমেৰা বন্দী হৈ আছে সেইবিলাক ঠাই। এইবিলাক বানপানীৰ কবলত বালি উঠি ধান খেতিবিলাক নষ্ট কৰি দিছে। সেইবিলাক দেখাই আছোঁ। চাই যাওক। চাৰিওপিনে বালিয়ে বালি। সেই ইমান জুম কৰি দিছোঁ আগত মৰাপাট খেতি পানীৰ কাৰণে বাঢ়িব পৰা নাই। এতিয়া মই গৈ আছোঁ যিটো নদীৰ পৰা পানী উঠি পেলাই খেতিয়কক হাৰাশাস্তি কৰিছে, সেইটো নদীলৈ গৈ আছোঁ। চাৰিওপিনে বালিয়ে বালি। আৰু খেতিয়ক ধ্বংস মানে আমিও ধ্বংস। খেতি নকৰিলে আমি খাম কেনেকৈ? পালোহে আৰু মানুহে চাই থাকিব। মই আহি নদীৰ কাষ পালোহে। পানীৰ মাজত তিনিটামান মানুহে গা ধুই আছে।
এইটো নদীৰ পানী উঠি পথাৰত বালি নিয়ে কৃষকৰ ধান খেতিবিলাক শেষ কৰিছে। সেইবাবে প্ৰচুৰ পৰিমাণে খেতি ধ্বংস হৈছে। আপোনালোকে চাই থাকক। মই খেতিবিলাক দেখাবলৈ চেষ্টা কৰি আছোঁ। কিছু অংশ দেখুৱাম বাৰু। পথাৰখন শেষ, কেনেকৈ খেতিয়কে খেতি কৰিব ইয়াত। নেক্সট বছৰত কেনেকৈ ধান ৰুব, সেই ভাবি চাগে খেতিয়কৰ মূৰত কামোৰণিৰ সৃষ্টি হৈছে। দেখাই আছোঁ এইবিলাক খেতি পথাৰ, ধান খেতি। কিছু অংশত কম পৰিমাণে বালি পৰিছে আৰু কিছু অংশত একেবাৰে জাপি গৈছে বালিৰে। আগত মৰাপাট খেতি, সেইবিলাকো ভাল হোৱা নাই বানপানীৰ কবলত। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব।